তাৰ দ্বাৰা ৰাজ্যৰ পৰা আমি পুঁজি পাওঁ অসমৰ পৰা বিটিচি কাৰ্বি আংলং ডিমা হাছাৱে পুঁজি পায় কিন্তু কেন্দ্ৰীয়ৰ পৰা আমি কিয় পুঁজি নাপাওঁ আৰু কেন্দ্ৰৰ পুঁজি নহ'লে আমি কেনেকৈ এই 6 শিডিউলখন চলাম তো এই বিশেষ কথাটো লৈ পেলাই আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰিছিলোঁ ইয়াত বিশেষ অতিথিসকল আহিছে সংবিধান বিশেষজ্ঞ কনষ্টিটিউচনেল এক্সপাৰ্ট সুপ্ৰিম কোৰ্টৰ এডভকেট সিনিয়ৰ এডভকেট বিজয় হানসৰিয়া ছাৰ ডাঙৰীয়া আহিছে ইয়াতে মেঘালয়ৰ পৰা আহিছে ত্ৰিপুৰাৰ পৰা আহিছে আৰু মন্ত্ৰী পৰ্যায়ত ইয়াতে ভাগ লৈছে তো এই বিশেষ কথাটো লৈ পেলাই আজি আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ আমাৰ আহ্বান যে 2020 চনত যি শান্তি চুক্তি কৰিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী ডাঙৰীয়াই যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কেন্দ্ৰৰ ওচৰত এতিয়াও আমি বিশ্বাসী আমি আশাবাদী কিন্তু চুক্তিটো কৰি বগা কাগজখন আমাক দেখুৱাই থাকিলে নহ'ব এই চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব এই চুক্তিত লিখা আছিল যে সীমা বৃদ্ধি কৰা হ'ব 60খন গাঁও মাত্ৰ উমোৱা হ'ল অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগিছিল 40টা সমষ্টিৰ 60খনলৈ বৃদ্ধি কৰা হ'ব এই কথাটো উল্লেখ আছিল পাৱাৰ এণ্ড ফাংচন বঢ়াই দিয়া হ'ব এই কথাটো উল্লেখ আছিল আৰু লগতে বড়ো কছাৰী কাউন্সিলক পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা হ'ব কাৰ্বি আংলং ST হিল বড়ো কছাৰীক মৰ্যাদা প্ৰদান কৰা হ'ব আৰু চুক্তি অনুসৰি যিসকল প্ৰাক্তন NDB সকল তেওঁলোকৰ কেছ উইথড্ৰ কৰা হ'ব স্কুল প্ৰভিন্সিয়েলাইজ কৰা হ'ব মোৰ 10টা যি বিষয় এতিয়াও চুক্তিটো ৰূপায়ণ হ'বলৈ বাকী আছে আন বিষয় ৰূপায়ণ হৈ গ'ল কিন্তু আধাৰো অধিক ৰূপায়ণ হ'বলৈ বাকী আছে আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে সকলো চুক্তিৰ দফা আখৰে আখৰে ৰূপায়ণ কৰক আৰু বড়ো আন্দোলন বড়োলেণ্ড সুকীয়া ৰাজ্যৰ আন্দোলনৰ এই পটভূমিত আগ ধৰি পেলাই এপছু NDB বা BLT পৰ্যায়ক্ৰমে 93 চুক্তি কৰিছে 2003 চুক্তি কৰিছে 2020 চুক্তি কৰিছে আৰু এই চুক্তিৰ মূল উদ্দেশ্যটো আছিল যে শান্তি ঘূৰাই আনা সমন্বয় ঘূৰাই আনা আৰু 6 শিডিউল আৰু বড়ো লোকসকলক অধিক মানে তেওঁলোকক ৰাজনীতিক আৰু সাংবিধানিক সুৰক্ষিত ভৱিষ্যত দিয়া আৰু অধিকাৰ দিয়া সেই কথাটো তাত লিপিবদ্ধ আছিল আৰু যি কাৰণত যি চুক্তি কৰা হৈছিল সময়ত যদি এইটো ৰূপায়ণ কৰা নহয় তেতিয়াহ'লে এই কথাটো আমি বাৰে বাৰে কৈছোঁ যে এইটো বঞ্চনা আৰু প্ৰতাৰণাৰ দিশলৈ যাবৰ আৰু বেছি দিন নাই ইয়াৰ কাৰণে আগন্তুক এই উইণ্টাৰ ছেশ্যন এই ডিচেম্বৰত যি উইণ্টাৰ ছেশ্যন হ'ব তাত 125th এমেণ্ডমেণ্ট পাছ কৰিব লাগে গৃহমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 12 লানি আলোচনা হৈ গ'ল কেন্দ্ৰীয় চৰকাৰৰ লগত জইণ্ট মনিটৰিং কমিটিৰ আৰু গৃহমন্ত্ৰীক প্ৰায় সবাৰৰো অফিচিয়েল সাক্ষাৎ আমি কৰিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি বিভিন্ন সময়ত সাক্ষাৎ কৰিছোঁ আলোচনা কৰিছোঁ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে কিন্তু প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি যদি কাগজটো যদি ৰূপায়ণ নহয় যদি বগা কাগজক দেখাই থাকে আমাক যদি ইয়াক মানে তাত অধিকাৰ দিয়া নহয় আপোনাক এইটো দেখাই পেলাই যদি আমাক অধিকাৰ পিনি যদি দিয়া নহয় তেতিয়াহ'লে এইটো প্ৰতাৰণা আৰু বঞ্চনাৰ পিনি যাব ইয়াৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ আমি এতিয়াও বিশ্বাসী আশাবাদী কিন্তু ৰূপায়ণ হ'ব লাগে যিকোনো বিনিময়ত ৰূপায়ণ হ'ব লাগে এই কথাটো আমি দৃঢ়তাৰে কৈছোঁ ধন্যবাদ অতি শীঘ্ৰে মানে কি এছেম্বলি ইলেকশ্যনৰ আগত কৰিলে ভাল হ'ব নহ'লে আপোনালোকে আকৌ আন্দোলনৰ ফালে যাব পাৰে অলৰেডি আমি আন্দোলনত নামিছোঁ 29 অক্টোবৰত আমি বিভিন্ন জিলা স্তৰত আমি ধৰ্ণা কাৰ্যসূচী ৰেলী আমি ৰাখিছোঁ আৰু এই দুদিনীয়া কৰ্মশালা আৰু যন্তৰ মন্ত্ৰৰ ধৰ্ণা এই কাৰ্যসূচী ৰাখিছোঁ আগন্তুক ডিচেম্বৰ মাহত এই পাৰ্লিমেণ্ট ছেশ্যনত যদি ভাৰত চৰকাৰে 125 10খন 6 শিডিউলক যদি অধিক ক্ষমতা সম্পন্ন দিয়া মোৰ ফাইনেন্সিয়েল অট'নমি মোৰ এডমিনিষ্ট্ৰেটিভ পাৱাৰৰ এই বিষয়টো যদি নানে তেতিয়াহ'লে আমি কোকৰাঝাৰত 2 লক্ষ লোকৰ সমাৱেশত এটা প্ৰতিবাদী ৰেলী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম বুলি আমি কৈছোঁ এইটো বিধানসভা ইলেকশ্যনৰ লগত কথা নাই কথাটো পাৰ্লিমেণ্ট ছেশ্যনত যোৱা ছামাৰ ছেশ্যনত আমাক এই বিলটো আনিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইটো নানিলে এতিয়া উইণ্টাৰ ছেশ্যনত আনিব লাগে এইটোৱে আমি কৈছোঁ স্পষ্টকৈ